হাই ফ্ৰেণ্ডছ, নতুন বছৰ আপোনালোকৰ কেনেকুৱা চলি আছে? এই নতুন বছৰত আপোনালোকলৈ এটা বাম্পাৰ অফাৰ খবৰ দিবলৈ গৈ আছোঁ। ৰ'ব দেই, আপোনালোকেতো অনলাইনত শ্বপিং কৰেই, কিন্তু এই অনলাইনত যে আপোনালোকে বস্তুসমূহ শ্বপিং কৰে, যিবিলাক এপছত আপোনালোকে বস্তুসমূহ অৰ্ডাৰ দিয়ে আৰু সেই প্ৰডাক্টসমূহ আপোনালোকৰ হাতলৈ আহোঁতে আপোনালোকৰ কিমান সময় লাগে? 7 দিন, 8 দিন, 10 দিন এনেকুৱা এটা সময় প্ৰয়োজন হয়। কিন্তু আজি মই এনেকুৱা এটা এপছৰ বিষয়ে ক'বলৈ গৈ আছোঁ, যিটো এপছত আপোনালোকে বস্তুসমূহ অৰ্ডাৰ দিয়াৰ পৰা প্ৰডাক্টসমূহ আপোনালোকৰ হাতলৈ অহালৈকে মাত্ৰ এদিন সময় লাগিব। 24 ঘণ্টাৰ ভিতৰত আপোনালোকে সেই প্ৰডাক্টটো আপোনালোকে পাই যাব। তাতকৈ ডাঙৰ কথাটো হৈছে অ'পেন বক্স ডেলিভাৰী। যিজন ডেলিভাৰী বয়ে আপোনালোকক সেই প্ৰডাক্টসমূহ দিবলৈ আহিব, তেওঁৰ সন্মুখতে আপোনালোকে সেই বক্সটো খুলি পেলাই আপোনালোকৰ প্ৰডাক্টসমূহ আপোনালোকে চাব পাৰিব। অৰ্ডাৰ দিয়া প্ৰডাক্টসমূহ ভাল নে বেয়া আপোনালোকে চাব পাৰিব, বা আপোনালোকে কিবা ডেমেজ পাইছে নেকি। যদি আপোনালোকে কিবা ডেমেজ পাইছে বা আপোনালোকৰ পচন্দ নহয়, তেতিয়াহ'লে লগে লগে আপোনালোকে কেঞ্চেল কৰিব পাৰিব আৰু সেই ডেলিভাৰী বয়জনে লৈ যাব পাৰিব। চাওকচোন কিমান সুবিধা হৈছে। গতিকে এই এপছটোৰ বিষয়ে আপোনালোকৰ জানিবলৈ মন যোৱা নাইনে? এই এপছটোৰ নাম হৈছে পিন কোড কাৰ্ড। আকৌ এবাৰ কৈ দিছোঁ, সেই এপছটোৰ নাম হৈছে পিন কোড কাৰ্ড। হয়, এই এপছত আপোনালোকে কি বস্তু পাব? আপোনালোকে আন এপছসমূহত যেনেকুৱা ধৰণৰ প্ৰডাক্টসমূহ পায়, এই এপছতো সেই একেই পাব। আপোনালোকৰ মতা মানুহৰ বস্তু হওক, মাইকী মানুহৰ বস্তু হওক, বা ইলেক্ট্ৰনিকৰ বস্তু হওক, বা ঔষধ পাতিয়েই হওক, বা কছমেটিকৰ বস্তু হওক, এভৰিথিং A to Z এই বস্তুসমূহ আপোনালোকে এই এপছতে পাব, তাকো অ'পেন বক্স ডেলিভাৰী। 17 জানুৱাৰীত এই এপছটো অল অভাৰ ইণ্ডিয়াত লঞ্চ হ'বলৈ গৈ আছে। গতিকে প্লে' ষ্টৰত গৈ পেলাই আজিয়ে পিন কোড কাৰ্ড এই এপছটো ডাউনলোড কৰি ৰাখক। 17 তাৰিখৰ পৰা 25 তাৰিখলৈকে, মানে 17 জানুৱাৰীৰ পৰা 25 জানুৱাৰীলৈকে এটা বিগ চেলাৰ হ'বলৈ গৈ আছে, আৰু তাতে বাম্পাৰ অফাৰ আপোনালোকক দিব। গতিকে আজিয়ে প্লে' ষ্টৰত গৈ এই এপছটো ডাউনলোড কৰক আৰু আপোনালোকৰ অফাৰসমূহ গ্ৰহণ কৰক।